সকললৈ মই আন্তৰিক শুভেচ্ছা থাকিল। তামোলপুৰ সমষ্টিৰ তামোলপুৰ আপোনালোকে ধৰি লওক এতিয়া মোদীৰ এই তামোল আজিৰ পৰা মই তামোলপুৰটো দায়িত্ব লৈছে। আপোনালোকে শুনিছে তামোলপুৰত যিখিনি সমস্যা আছে গোটেইকেইটা মই দায়িত্ব ল'ম, কি কৰিব লাগে নালাগে। মুঠতে আমি ধৰি লৈছোঁ ৰামদাস বসুমতাৰী ডাঙৰীয়াই আপাতত অখিল গগৈ নিচিনা আপাতত জেলত আছে বুলি আমি ধৰি লৈছোঁ। আপাতত জেলত আছে বুলি ধৰি লৈছোঁ। যেনেবা যিহেতু সি আমাৰ লগত নাই, যোৱাকালি বিজেপিৰ লগত যোগদান কৰিছে, তো এইটো আইনগতভাৱে কি সহায় কৰে আমাক সেইটো আমি চাই আছোঁ। মুঠতে আমি ধৰি লৈছোঁ আপাতত ৰামদাস বসুমতাৰীয়ে ক'ৰবা হস্পিটেলতে আছে বা ক'ৰবা বেমাৰ জেলত আছে, এনেকুৱা আমি ধৰি লৈছোঁ আৰু কি। খালাইগড়ৰ ঘটনাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, এনেকুৱা হ'ব নালাগিছিল। মুঠতে সেইবিলাক সেইটো আমি চাই আছোঁ। আৰু আমি তামোলপুৰত আমাৰ নাঙলটো জিকাটো 100% আমি জিকিম, মুঠতে চিন্তা কৰিব নালাগে। ৰাতিৰ ভিতৰত নীতি আদৰ্শ ভৰিৰে মোহাৰিছে। ৰংজা খংগু বসুমতাৰীৰ এটা ৰাতিৰ ভিতৰত নীতি আদৰ্শ ভৰিৰে মোহাৰি বিজেপিত যোগদান কৰিছে। নাই, সেইটো কি কাৰণত এনেকুৱা যোগদান কৰিছে, কোনে লৈ গৈছে, এইবিলাক আইনে চাব। এইবিলাক আইনে চাব, আইনে কি ব্যৱস্থা লয়। মুঠতে আমি এনে বহি নাথাকিম, আইনগতভাৱে আমি সেইটো চাই আছোঁ। আমাৰ এডভকেটসকল হৈ অহাৰ পিছত ৰি ইলেকশ্যন হ'ব নেকি? নাই, এইটো আজি মইতো আইন নাজানে, যিসকলে আইনটো সেইটো চাই আছে সেইটো ক'ব পাৰিব ইহঁতে। তামোলপুৰ বাকী ৰাইজৰ কাৰণে মই আজি বাৰে বাৰে কৈছোঁ, মই আহিছোঁ, মই চাম, কোনো চিন্তা কৰিব নালাগে বুলি কৈছোঁ। নাই নাই, পাৰ্টি নাঙল চিনত ভোট দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ, দিব। থাৰ্ড পেজত মুঠতে আমি 40টাৰ ভিতৰত মুঠতে আমি 35+ পাব লাগে। 35+। মুঠতে বিজেপিৰ থাৰ্ড পেজত 2-3টা মেক্সিমাম পালে, এনেকুৱা দেখি আছোঁ। কাইলৈ তামোলপুৰত প্ৰধানমন্ত্ৰী আহিব, কিবা ক'ব? প্ৰধানমন্ত্ৰী ডাঙৰীয়াটো আহি পেলাই কি কৰিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱাকালিও কোকৰাঝাৰত আহিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনিতো BTC উন্নয়নৰ কাৰণে 1000 কোটি টকা দিয়াৰ কথা আছিলে, আপুনি দিয়া নাই। আৰু এইটো প্ৰত্যেকটা পৰিয়ালক, শ্বহীদ পৰিয়ালক 5 লাখকৈ দিয়াৰ কথা দিছিলে, সেইটোও দিয়া নাই। আৰু কোকৰাঝাৰ ওদালগুৰি হেলিপেড ছাৰ্ভিচ কৰাৰ কথা আছিল, হেলিকপ্টাৰ ছাৰ্ভিচ কৰাৰ কথা আছিল, এইটোও দিয়া নাই। আৰু ওদালগুৰিত ইঞ্জিনিয়াৰিং কলেজ ষ্টাৰ্ট কৰাৰ কথা আছিলে, এইটোও দিয়া নাই। এইবিলাক প্ৰতিশ্ৰুতি দি পেলাই আজি একো কৰা নাই। আমাৰ BTCত সোমাই পেলাই কি কৰিব পাৰিব? প্ৰধানমন্ত্ৰী আহিলেও আমাৰ BTC বাকী ৰাইজে আমাৰ লগত আছে। অহাকালিওতো এনেকুৱা প্ৰতিশ্ৰুতি দিবহি, কি দিব? আগত যি স্বাভিমানী বড়ো জাতি, এই বড়ো জাতিৰ ভূমিপুত্ৰৰ অধিকাৰৰ ক্ষেত্ৰত সদায় আঘাত সানি আহিছে নেকি হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মাটো BTC অঞ্চলত মানে মুঠতে হিমন্ত বিশ্ব শৰ্মা ট্ৰাইবেল বিৰোধী, প্ৰায় ট্ৰাইবেল বিৰোধী আমি ক'ব পাৰে। নাঙলত মিউজিয়ামত থ'ম বুলি কৈছে, সেইকাৰণে ময়ো কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা আপুনি কওঁ, মই ঢাকা মিউজিয়ামত ৰাখিম বুলি কৈছোঁ। মই আজমলৰ কথা নাহে, আমাৰ কথাটো হ'ল এণ্টি বিজেপি যিমান পলিটিকেল পাৰ্টি আছে সকলোকে আমি মহাজোঁটত মাতিছোঁ। আজিও সময় আছে, বহুত পলিটিকেল পাৰ্টিয়ে আমাৰ লগত অহা নাই। বাটাৰ বিষয়ে কি ক'ব? বাটাটো জংঘলত গৈছে না নাই মই নাজানো। তাৰ লগত পুলিচ থাকে, 2জন ছিকিউৰিটি থাকে তাৰ লগত। এই ছিকিউৰিটি BPFটো 12 আৰু তামোলপুৰ কিমান শতাংশ ভোটত জয়ী? নাই, আমি যোৱাবাৰতকৈ 5000 বেছি পাই পেলাই আমি জিকিম। BTR हालामनि थागिबिफोरनि थाखाय UPPLनि 5थि बान्था सरकार दाखांनायनि दान मोननैनि गेजेरावनो क'क्राझाराव गोथार जागायजेनबाय। हारिमुआरि जौगाथाय आरो एक्सेलेन्स सेन्टारनि दारै सोलायनाया जौगानायनि UPPL नखर फैगौ बिधान सभानि बिसायख'थियाव ट्रेक्टरनि सावगारियाव फट होना UPPL हान्जाखौ देरहासार खालाम।